পাইছে নেকি বাৰু? কিন্তু বন্ধুসকল চাই লওক এই ভিডিঅ'টোৰ সবিশেষ। পথৰ কাষত ভেলেণ্টাইনৰ দিনাখন ৰ'জ দিয়া আপুনি নিশ্চয় শুনিছে, বা গোলাপ দিয়াৰ হয়তো আপুনি কেতিয়াবা দেখিছেও বা নিজেও দি পাইছে। কিন্তু এনে কিছুমান ব্যক্তিক আপুনি উপহাৰ যাচিব বিচাৰে নেকি যেতিয়া আপুনি পৰে বিপদত বা আইন ভংগ কৰাৰ ক্ষেত্ৰত? হ'ব পাৰে আপুনি কাৰোবাক উপহাৰ যাচিব পাৰে। গতিকে বন্ধুসকল মই PBS লৈ আহিছোঁ ফেক্টছ অফ ল'। কেতিয়াবা পথত অহা যোৱা কৰোঁতেনেও আপুনি ভংগ কৰিব পাৰে যান বাহন আৰক্ষীৰ নীতি নিৰ্দেশনা। তেনেকুৱা ক্ষেত্ৰত যদি তেওঁলোকে আপোনাৰ ওপৰত কিবা এটা গোচৰ লিপিবদ্ধ কৰিবলৈ লৈছে, তেতিয়াহ'লে কিন্তু সাৱধান, উপহাৰ নিদিব টকা বা অন্য উপহাৰ। তেনেকুৱা ক্ষেত্ৰত আপুনি যদি জড়িত হৈছে, তেতিয়াহ'লে আপুনি কিন্তু ভৰিবলগীয়া হ'ব পাৰে জৰিমনা। 500 টকাৰ পৰা 2000 টকালৈকে ভৰিবলগীয়া হ'ব পাৰে জৰিমনা। লগতে যান বাহন আইন ভংগ কৰাৰ নীতি নিৰ্দেশনাৰ গোচৰটো আছেই। গতিকে বন্ধুসকল মই কওঁ, দেৱতা আৰু আইন সকলোৰে একোটা নিৰ্দিষ্ট মায়া আছে। সজাগতা বঢ়াওক, আইন জানক।